এটা ল'ৰা চোকা হ'ব পাৰে, এজনী ছোৱালী মেধা হ'ব পাৰে, কিন্তু সম পৰিমাণে সি বা তাই ভাল নহ'বও পাৰে। চোকাহে হ'ব পাৰে, মেধাহে হ'ব পাৰে, কিন্তু স্বভাৱ চৰিত্ৰ যদি সেই ল'ৰাটো মস্ত দগাবাজ, ছোৱালীজনী যদি অসৎ বদমাছ, তেতিয়া চোকা হৈ কিবা লাভ আছে জানো? মেধা হৈ কিবা লাভ আছে জানো? নাই। যদি পৰৱৰ্তী সময়ত চোকা হৈ অকল যদি তুমি ঘুষখোৰ এজন বিষয়া হোৱা, তোমাৰ যদি নৈতিকতা বুলিবলৈ একোৱেই নাই, জীৱনটোত যদি চৰিত্ৰ বুলিবলৈ একোৱেই নাই, তেতিয়া সেই চোকা চাৰ্টিফিকেটখনে, মেধাৰ মাৰ্কশ্বিটখনে তোমাক কিবা এটা হয়তো জীৱিকাৰ সন্ধান দিব, কিন্তু তুমি মনত ৰাখিবা তোমাক কোনো দিন জীৱনৰ সন্ধান নিদিয়ে, তুমি জীৱিকাৰহে সন্ধান কৰিব পাৰিবা।